হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটি ভিডিঅ'লৈ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই ভালে আছোঁ আৰু এতিয়া স্কুল আহি পালোঁ। ব্লগটো স্কুলৰ পৰা আৰম্ভ কৰোঁ আৰু আজি আছে স্কুলত ড্ৰয়িং কম্পিটিশ্যন। আজি যিহেতু ছেটাৰডে, তো আজি আমি সকলোৱে মিলি মানে BEdৰ খিনিয়ে মিলি আৰ্ট কম্পিটিশ্যন এটা অৰ্গেনাইজ কৰিছিলোঁ। চ' আজি দেখুৱাম আপোনালোকক যে আজি আমি স্কুলত দিনটো কি কৰোঁ, আজি দিনটো আমি কেনেকৈ কটালোঁ। এইফালে কৰ্দৈ পাৰি আছে। আজি আমি স্কুলত কৰ্দৈ খাম বুলি ভাবিছোঁ, তো তাকেই ছাৰ আৰু ষ্টুডেণ্টকেইটা মিলি ইয়াক কৰ্দৈ পাৰি আছে। এতিয়া কৰ্দৈ খাব আহিছোঁ নেকি? কৰ্দৈ ಇದು ಆಮೇಲೆ সঁচা নেকি? ಆಮೇಲೆ ಸಿಗಿছে আৰু গাইজ এয়া আমাৰ কৰ্দৈ বুটলিবলৈ গৈছে ধৰিত্ৰী ৰভা বাইদেউ লগত মনালিছা বাইদেউ। কৰ্দৈ কেইটা পালা? এয়া ছাৰৰ কাৰণে গিফ্ট আমাৰ। কৰ্দৈ খাম, স্কুলৰ কৰ্দৈ। আমাক ছাৰ এক্টিং পালোঁ আমি এবাৰতে আৰু ছাৰ আৰু ষ্টুডেণ্টখিনিয়ে মিলি আমাক মানে কৰ্দৈ পাৰি দিলে। ভাল লাগিছে আজি, বহুত ভাল লাগিছে। আজি মনৰ আশা এটা পূৰণ হ'ব বহুত দিনৰ ভাবি আছিলোঁ। তোমালোকে কেতিয়াৰ পৰা কৈ আছিলে খাম? গছডাল সদায় চাই যাওঁ। আজি ফাইনেলি খাব পাবা ন? তাক আমি খোৱাৰ ভিডিঅ' দিম। আমি স্কুলত কিমান এনজয় কৰোঁ, কিমান মানে উৎপাত কৰোঁ, অকণমান দেখুৱাম সেইটো আজি। কটাৰী যোগাৰ হৈ গ'ল। জলকীয়া আছে বোলে ভিতৰত। জলকীয়া বিচাৰি বিচাৰি আমি হাই জলকীয়া নাই। পালা জলকীয়া পালা? চিঙি আনিছো আমি। বেলেগ দিন যায়। তুমি ক্লিপটো সেইখিনিতে ল'ব লাগিছিলে, এতিয়া এইখিনি লৈ কি মোক পাতিছিলা? মই গমেই নাপালোঁ। আৰু গাইছ, আজি টেঙা খাবলৈ কাৰণে চবেই কিবা নহয় কিবা যোগাৰ কৰিছে। মই ইয়াৰ প্লেট ল'বলৈ আহিলোঁ। আৰু এই আমি ৰাতিপুৱাই এয়া টেঙা চেঙা লৈ ওলালোঁ। এতিয়া ধুই আছে গোটেইখিনিয়ে। এতিয়া আমি পাছফালে আহি গ'লোঁ আৰু ধুনীয়াকৈ কোনোবা এডোখৰ জেগাত বহি মেলি খাম আৰু আপোনালোকক দেখুৱাম। এইখন আমাৰ স্কুলৰ পাছফালৰ পথাৰখন। ইয়ালৈ আহিলোঁ আৰু ইয়াতে ধুনীয়াকৈ মানে বহি মেলি আড্ডা দিম। শিল্পা ইমান দুখ মনে আছে কিয়? আমাক বিচাৰিছে চাগে মানুহে বিচাৰিছে? মানুহে কি বিচাৰিব? বিদ্যুতৰ হাত খাবি আকৌ গ'লে মানে জানো নহয় তোমাক কি ভাল লাগে। এই চাইডে টেঙা হ'ব লাগিছে। বিলনীয়া বাইদেউ আমি এতিয়া ধুনীয়াকৈ টেঙা খালোঁ আৰু এতিয়া ক্লাছলৈ বুলি গৈ আছোঁ, কাৰণ এতিয়া আমাৰ ড্ৰয়িঙৰ কম্পিটিশ্যন হ'ব আৰু সেইখিনি এতিয়া আমি আৰম্ভ কৰিমেই, যিহেতু দেৰিও হৈ আছে। এখনো লৈ যা দে মোবাইল দুটাত ধৰা আকৌ নহ'বা। আমি আজি কৰ্দৈ খালোঁ, কৰ্দৈ টেঙা। ভাল লাগিলে ন? মজা লাগিলে। আমি আকৌ এদিন খাম বুলি প্লেন কৰি আছোঁ। এইটো ৰবাব টেঙা। ৰবাব টেঙা নেক্সট প্লেন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজিৰ প্ৰতিযোগিতাটোৰ কাৰণে শুভেচ্ছা জনাইছোঁ। তোমালোকে আজিৰ প্ৰতিযোগিতাটোত
ক শাখাৰ যিটো ক্লাছ 9 আৰু 10 থাকিব সেইটোৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয় হিচাপে বাছি দিয়া হৈছে আমাৰ ফালৰ পৰা। তোমালোকে ভাল পোৱা যিকোনো এজন মহান ব্যক্তিৰ চিত্ৰ অংকন কৰিব লাগিব। আৰু ইহঁতৰ কম্পিটিশ্যন ষ্টাৰ্ট এতিয়াৰ পৰা হৈ গ'ল আৰু এতিয়া গোটেইখিনিয়ে ধুনীয়াকৈ ড্ৰয়িংবোৰ কৰি আছে। যিহেতু ক'লোৱে চবকে ভাগ ভাগ কৰি দিয়া হৈছে কোনে কি আঁকিব। ক আৰু খ শাখা আছে আৰু এতিয়া আমি সকলো ৰিজাল্টলৈ ৱেইট কৰিব লাগিব। ইয়াত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিটা আছে। চ' ইয়াৰ পৰা আমি বাচিব লাগিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। চ' সকলোকে অল দ্য বেষ্ট থাকিল মোৰ ফালৰ পৰা, শুভেচ্ছা থাকিলে, সকলোৱে ভাল কৰিব আশা থাকিল। আৰু ইহঁতৰ যিহেতু ড্ৰয়িং কৰি হ'ল তো এতিয়া আমি ফলাফল ঘোষণা কৰিম। আপোনালোকে দেখিলে আমি ধুনীয়াকৈ চেক কৰিলোঁ। আমি ইয়াৰ পৰা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বাছি উলিয়ালোঁ। যথেষ্ট কষ্ট হৈছিলে আৰু বাকী চবেই ধুনীয়াকৈ আঁকিছিলে, ধুনীয়াকৈ কালাৰো কৰিছিলে, বাট গোটেইখিনি চাব লাগিব। তো সেইকাৰণে মানে আমি এতিয়া বহুত কষ্টৰে বাছি উলিয়াইছোঁ। আমাৰ 10মান শ্ৰেণীৰ শ্ৰী ৰাজীৱ ৰয়ে এটি সুন্দৰ ছবি আঁকিলে। তেওঁ ছেভ দ্য নেচাৰ মানে প্ৰকৃতিক আমি কেনেকৈ মানে বচাব লাগিব ইয়াৰ ওপৰত তেওঁ আঁকিছে। ধুনীয়া হৈছে এখন। চ' গাইজ আজিৰ কম্পিটিশ্যন আৰু স্কুল এইখিনিতে শেষ হ'ল আৰু এয়া ছুটিও হ'ল। এয়া আমি এতিয়া ওলাই দিলোঁ। চ' গাইজ আমাৰ স্কুল ছুটি বৰ্তমান আজি আৰু চিত্ৰাংকন প্ৰতিযোগিতা আজি আছিলে শেষ হ'ল। তো এতিয়া আমি ওলাই দিলোঁ আৰু আজি ক্লাছ তেনেকৈ নহ'ল বাৰু, কম্পিটিশ্যন দি গুচি গ'ল দিনটো। আজি ইয়াত তাতে আৰু শনিবাৰ। তো এতিয়া গৈ আছোঁ ৰুমলৈ। আজিলৈ সেইখিনিতে এৰিছোঁ আৰু ন দিনটোক আৰাম পাম বাৰু। আকৌ আমি লগ পাম নেক্সট নহয় থাৰ্ছডে লগ পাম। আমাৰ মানডে টিউজডে ৱেডনেছডে নাথাকে। বাই বাই। বাই বাই।